हेलो गाइज वेलकाम टू माई एनादार ब्लग কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আশা কৰোঁ সকলোৱে ভালে কুশলে দিন মানে মাঘ বিহুৰ প্ৰিপাৰেশ্যন কৰি আছে তো আমিও কৰি আছোঁ অকণমানকৈ আজি লাড়ু বান্ধিম বুলি এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকৰ লাড়ু পিঠা বনোৱা হ'লনে ক'বচোন আপোনালোকে তো চম্পা আৰু মই বনাই আছোঁ এতিয়া লাড়ু পিঠা মানে পিঠা নহয় লাড়ু পিঠা বনাম অলপ পিছত বনাম পিঠা তো আপোনালোকক মই কেনেকৈ কি কৰিলোঁ অকণমান দেখুৱাব চেষ্টা কৰিম বাকী ধৰক ইমান ওস্তাদ নহয় এইবিলাকত তথাপিতো আৰু বিহু বুলি নকৰিলে বেয়া লাগে নহয় তো সেইকাৰণে অকণমান কৰিছোঁ চম্পাৰ হ'ল বাৰু লাড়ুখিনি বন্ধা হ'ল এতিয়া মোৰখিনি কৰিম তো চম্পাৰ লাড়ুখিনি দেখাই দিম পুৰা ধুনীয়া হৈছে পুৰা টান একদম মানে অকণমান চুজি দিয়া গৈছে বঢ়িয়া টান হৈছে তো এতিয়া বলক মোৰখিনিনো কেনেকৈ কি কৰোঁ আপোনালোকক দেখাওঁ এয়া মোৰ লাড়ুখিনি ভাজি আছে চম্পাই ভাজি আছে মই চুজি দিয়া নাই বাৰু অকল নাৰিকলেদিয়ে বনাই আছোঁ হৈছে দানি বিচাৰতে কাম নিদিয়ে কমৰ কাৰণে বনাই আছোঁ আৰু চাই থাকক আপোনালোকে এয়া ফাইনেলি হৈ গ'ল লাড়ু বন্ধা এয়া আপোনালোকক দেখাওঁ আৰু সেয়া গোটেই বেয়া হোৱা নাই বাৰু ঠিকে হৈছে আৰু আমাৰ এয়া বেবী এয়া হাই দিয়া তো তাই এনেই কিবা কৰি আছে চম্পা আৰু মই লগ লাগি দুইটাই বান্ধি দিলোঁ মোৰ অকণমান কম হৈছিল আৰু মানে দুটা নাৰিকলৰ অকল বান্ধিছিলোঁ কম হৈছে অলপমান বাকী আপোনালোকক পিঠাৰো দেখুৱাই থাকিম আপোনালোকে চাই থাকিব হেল্ল' গাইজ অকণমান আন্ধাৰ পৰিছে এতিয়া আমি পিঠা আৰম্ভ কৰিছোঁ পিঠা পুৰি আছোঁ আৰু এতিয়া মইতো যোৱাকালিয়ে কৈছোঁ যে মই পিঠা পুৰাত মানে কেঁচা এইবিলাক পিঠা লাড়ুত কেঁচা তো মোৰ হেল্পাৰ কোন হৈছে চাওক এয়া ডাঙৰ বিহি হাই ডাঙৰ বিহি অকণমান হেল্প কৰি দিছে এয়া মই দেখাই আছোঁ বেক কেমেৰা কৰি এয়া ডাঙৰ বিহি পিঠা পুৰি আছে তিনি জাপৰ পিঠা নাৰিকল পিঠা ইয়াৰ পিছত তিল পিঠা বনাব লাগিব আৰু তিলৰ গাভাৰ কৰি গুড় তেল পিঠা তেল পিঠা আছে খালি আকৌ তেল পিঠা বনাব লাগিব চাব আপোনালোকে কেনেকৈ পিঠা দিয়ে চাই ল'ব ইয়াত যিসকলে নাজানে আৰু জনাবিলাক দি দিলোঁ তাৰপিছত এইদৰে দি দিলোঁ এতিয়া অলপ গাভাত দি দিম ইয়াতে এইয়া পূৰা এই গাভৰখিনি মই কিন্তু এনেকৈ দিওঁ এটা লাইন কৰি যাতে প্ৰতিটো মটকাত কি হৈ যায় ভাজে ই সোমাই পৰে এইদৰে দিওঁ মই এতিয়া মই পিঠাখন উল্টাই দিওঁ এইদৰে ঘূৰাই দিলোঁ এতিয়া পিঠাখন হৈ গ'ল তো এয়া পিঠাৰ গাভাৰ যিসকলে নাজানে সেই সকলৰ কাৰণে দেখাই দিছোঁ দে নহ'লে আৰু নাহাঁহিব আমাক বোলে নিজে নাজানে আৰু নিজে নাজানো কাৰণে আচলতে আপোনালোককো দেখাই দিছোঁ ময়ো শিকিম আপোনালোকেও আপোনালোকে শিকিব যিয়ে জানে তাৰ পৰাতো আমিহে শিকিম আকৌ যিবিলাকে ভালকৈ জানে আমিও জনাৰ কাৰণে বা আমি কৰাৰ কাৰণে যত্ন কৰি আছোঁ আৰু তো হৈ গ'ল পিঠা দেখাই দিলোঁ আৰু মই দেখাই থাকিম আপোনালোকক যিখিনি পাৰোঁ তো আপোনালোকে চাই থাকিব